কি লৈছা কি বাহেদি তুমি আজি মোৰ ওচৰত আছে নেকি কিবা প্ৰশ্ন এই ধৰ্মৰ কাকত? প্ৰশ্ন বহুত আছে কলি এই কলিৰ বহুত প্ৰশ্ন কিন্তু প্ৰথমে কোৱা তুমি কিয় এতিয়াও এই মধ্যত বিৰাজ কৰা সৃষ্টি আদিৰ পৰাই ধৰ্ম এই মৰ্তত আছে আৰু আজীৱন থাকিব তাত কৰিছে নেকি তোমাৰ ব্যাঘাত হৈছে মোৰ পাপ শক্তি বিস্তাৰ কৰোঁতে ব্যাঘাত হৈছে এইভাবে পৰিছোৱাৰে গুচি যোৱা তুমি মধ্য ভাও এৰি সঞ্চনামলৈ মোক আদেশ শুনাবলৈ তুমি কোন কৰি কালৰ নিৰ্দেশত যুগৰ অনুসৰে মই নিজ কৰ্তব্য কৰি আহিছো এই কাৰ্যত না মোক তোমাৰ আদেশৰ প্ৰয়োজন না অনুৰোধ নকৰে এই কৰি প্ৰয়োজন হলে তোমাকে বন্দী কৰি লুপ্ত কৰি পৃথিৱীৰ পৰা জগতৰ অস্পৃশ্য হৈ নৰ সমাজৰ স্বাৰ্থলোভী অৱহেলিতা দেৱতা হৈ বন্দী কৰিবাৰ ধৰ্মক কিমান সাহস তোমাৰ নিজ অপদাৰ্থ দেৱতা মোৰেই ৰাজত্ব কালতে মোৰেই আশ্ৰয় থাকে মোকেই তই পৰমানে ইমান সাহস তোৰ আজি এই অপমানৰ ওপৰত ভুল মই দিন ভালদৰে নষ্ট নকৰিবলৈ বেশ তেন্তে চাওঁ তোমাৰ শক্তি কিমান তুমি তোমার সীমা চেৰাই গৈছা তুমি ধৰ্মক কেতিয়াও ভক্তি কৰিব নোৱাৰা ধৰ্ম জীৱন ধৰ্ম এক শক্তি পৃথিৱীত যেতিয়ালৈকে এজন হ'লেও মনুষ্য ধৰ্মৰ প্ৰতি থাকিব তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব কেৱল
এটিও থাকিব নোৱাৰে এই কলিৰ পাপ শক্তিত ধৰ্মক মই কৰিম মহিমৰ হস্তিনাপুৰৰ ৰজা পৰীক্ষিত হস্তিনাপুৰৰ ৰজা পৰীক্ষিত গুণৰ বলতে ধৰ্মই নিজৰ শক্তি বিস্তাৰ কৰিব ই কেতিয়াও হ'ব নোৱাৰে মই আজি এই হস্তিনাপুৰতে কৰিম প্ৰৱেশ চাম পৰীক্ষিতে কেনেদৰে ধৰ্ম স্তম্ভ ৰাখে হাততে হস্তিনাথে মই প্ৰৱেশ কৰি এই মনুষ্যৰ মাজত মই পাপ শক্তি বিস্তাৰ কৰিম পাপ শক্তি মই বিস্তাৰ কৰিম